নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো হৈছে আমাৰ কণমানিজনীক বাছ চলোৱা দিনাখন আৰু মানুহে প্ৰথম মোক চাওঁতে কি গিফ্ট দিছিলে, গিফ্টখিনি আনবক্সিং কৰি দেখাম। আৰু গিফ্ট বুলি ক'লে চাবলৈ মন যায় নহয় জানো সকলোৰে। তাৰপিছতে আমাৰ কণমানিজনীকনো কি গিফ্ট পাইছিলে সেইখিনি দেখাম। আৰু তাতে সৰু ল'ৰা ছোৱালী বস্তু কণমানি চাইও ভাল লাগে নহয় জানো, সেইকাৰণে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ চাব সকলোৱে ভিডিঅ'টো। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু নতুন গিফ্ট চাই কোনে ভাল পায় বাৰু। মোৰ কিন্তু নতুন বস্তু হ'লে একদম চাওঁ লাগি থাকে, যিয়ে নহওক চাই বহুত ভাল লাগে নতুন বস্তুবোৰ। আৰু তাতে অকণমানি বস্তুবোৰ চাই বেছিয়ে মৰম লাগে, সৰু মৰম লাগে চাবলৈ। তাৰপিছত আমাৰ কণমানিজনী গিফ্টবোৰ ইয়াতে ভৰাই ৰাখিছোঁ, এতিয়া দেখাই যাম এটা এটাকৈ। ময়ো ভালকৈ চোৱাই নাই, আপোনালোকৰ লগতে ময়ো চাই যাম, চাই থাকিব ভিডিঅ'টো। এইখন কম্বল নিচিনা হ'ব চাগে। এখন এনেকুৱা টুপি লগা, আৰু এইটো চাইডে এনেকুৱা এটা কালাৰৰ ধুনীয়া, একদম কোমল, সৰু, বেছি ডাঙৰ নহয়, সৰু, মৰম লাগিছে কিবা এটা। তাৰপিছত আৰু এয়া এনেকুৱা কাপোৰ, মিটাৰ কাপোৰ আছে, গৰম কাপোৰ। তাৰপিছত আৰু এটা এইটো কি হ'ব জানো, এইটো এনেকুৱা আঁঠুৱা টাইপ হয়, ইয়াতে শুৱাই ৰাখিব পাৰি আৰু লগতে এটা সৰু গাৰু আছে, এইটো অকণমানি। আৰু এইটো এনেকৈ ধুনীয়াকৈ ইয়াতে ভৰাই শুৱাই থ'ব পাৰি, আৰু মহে নাকামুৰিবৰ কাৰণে, মহৰ চহৰ পৰা। আৰু এইটো আঁঠুৱাটো দিছে সৰু। তাৰপিছত আৰু এখন কম্বল, ডাঙৰ মানুহৰ কম্বলবোৰ এনেকুৱা থাকে, এইখন বেবী হয়, সৰু অকণমানি। আৰু এয়া একদম কোমল পুৰা, এইখনো ভাল লাগিছে, মৰম লাগিছে। তাই গিফ্টবোৰ ময়ো চোৱা নাছিলোঁ, কি উঠিছিলে, ময়ো চোৱাই নাছিলোঁ বাৰু। আপোনালোকৰ লগতে ময়ো চোৱা হৈছে। আৰু এইটো এটা ফ্ৰক, লগতে এটা পেণ্ট সৰু, এইটো ভাল লাগিছে, মৰম লাগিছে। এইখনো ব্লেংকেটে হয়, এনেকৈ মেৰিয়াই ল'ব পৰা। ইয়াতো টুপি আছে, এইটো এটা। তাৰপিছত এইখনো এনেকৈ মেৰিয়াই ল'ব পাৰি, ব্লেংকেট। এযোৰ চুট, পেণ্ট, আৰু এইটো চোলা গৰম। আৰু এইখনো ব্লেংকেটে হয়। আছে এনেকুৱা।
এযোৰ শ্বুট হয় ইমান ধুনীয়া ধুনীয়া গোন্ধাই নতুন কাপোৰবোৰ আৰু এইটো পেণ্ট এখন ব্লেংকেট হয় টুপি লগা আৰু এনেকুৱা আগৰ কেইখনৰ নিচিনাই সেম আৰু এইটো এটা ডাইপাৰ এনেকৈ তাৰপাছত আৰু এইটো এটা বেবি পাউডাৰ তাৰপাছত এইটো এটা এইটো তাই গিফ্ট পাইছে তাৰপাছত আৰু ইয়াতে আছে এটা সোণৰ মণি এটা আছে এইটো আমাৰ ঘৰৰ পৰা দিছিলে অকণমানি এইটো তাৰপাছত আৰু এটা সৰু ফ্ৰক অকণমানি এয়া এইটো অকণমান ডাঙৰ হ'লে পিন্ধিব পাৰিব আৰু ফ্ৰকটোৰ লগতে সেইটো পেণ্ট এনেকৈ ইমানখিনিয়ে আৰু গিফ্ট আমাৰ কণমানিজনী বাছ ওলোৱাত মোক চাওঁতে চবেই গিফ্ট আনে ন সেয়া গিফ্টখিনি ময়ো চালোঁ এইকেইদিন সময় পোৱা নাছিলোঁ আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যোনসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু মৰম দিব আৰু ভিডিঅ'বিলাকত যাতে নতুন নতুন ভিডিঅ' বনাবলৈ ভাল লাগে আৰু আমাৰো আজিলৈ বাই বাই